হেল্ল' নমস্কাৰ বন্ধুসকল। আজি মই বতা চৰাই কইল বাৰ্ডৰ কণী ইনকুবেটৰ মেচিনত ভৰাব লৈছোঁ। প্ৰায় 100 মান কণী ভৰাব লৈছোঁ। এনেকৈ আপোনালোকে দিব পাৰিব। ইয়াত পানীটো দিয়া হৈছে হিউমিডিটিৰ কাৰণে। ইয়াৰ ওপৰত লাইটৰ বাল্বটো থাকিব আৰু এইটো হিউমিডিটিটো চেক কৰিবৰ কাৰণে, টেম্পাৰেচাৰটো চেক কৰিবৰ কাৰণে ভিতৰত কিমান টেম্পাৰেচাৰ বা হিউমিডিটি আছে এই মিটাৰটো দিব পাৰিব। এতিয়া আমি মেচিনটো ফিটিং কৰি দিম একেবাৰে। দেখিছে মেচিন চালু হৈ গৈছে। এয়া মেচিনৰ ভিতৰৰ বৰ্তমান টেম্পাৰেচাৰটো 37.7ত ছেট কৰিলেই হ'ল। তাতকৈ বেছি নকৰিব। তাতকৈ বেছি কৰিলে আপোনাৰ কণীখিনি ডেমেজ হৈ যোৱা চান্স থাকে। এইটো ছেট কৰি থোৱা আছে। 37.7 হোৱাৰ লগে লগে অট'মেটিকলি আপোনাৰ বাল্বটো অফ হৈ যাব। মই আপোনালোকক যেতিয়া কণী ওলাব পোৱালি, তেতিয়া আপোনালোকক জনাম কিমান পাৰ্চেণ্টেজ পালোঁ বা কিমান হ'ল। তাৰ কাৰণে আপোনালোকে 15-16 দিনমান অপেক্ষা কৰিব লাগিব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।